নমস্কাৰ বন্ধুসকল, আজি আমি ফুড চেলেঞ্জৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি আপোনালোকক আপুনি দেখাব পাৰিছোঁ মাছৰ তৰকাৰী প্লাছ ইয়াত চাটনি বনাইছোঁ। আমি গাজৰ বিলাহী ধনিয়া এনেকৈ চাটনি বনাইছোঁ। ইয়াত পাপৰ আছে আৰু ইয়াত আছে নেমু টেঙা, পিঁয়াজ, জলকীয়া, নিমখ আৰু ইয়াত আছে শুকান মাছ। আজি আমাৰ ফুড চেলেঞ্জটো যোনে জিকিব কোনে জিকেটো চাই লওঁ। আমি চেলেঞ্জ কৰিছোঁ কোন জিকে তাৰ ওপৰত সিদ্ধান্তটো লোৱা হ'ব। 100 মানুহমানকৈ লোৱা হৈছে। এতিয়া আমি ফুড চেলেঞ্জটো আৰম্ভ কৰিছোঁ। কোনে বেছিকৈ আগতে সোনকালে খাই শেষ কৰিব পাৰে। ভগাই ন এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিম বন্ধুসকল। এতিয়া কোনে আগতে খাই শেষ কৰিব পাৰে আমি সমানকৈ ভগাই লৈছোঁ। এতিয়া যোনে আগতে খাই শেষ কৰিব পাৰে সেয়ে উইনাৰ হ'ব। এতিয়া আমি আৰম্ভ কৰিলোঁ। 3, 2, 1 নষ্ট হৈছে বন্ধুসকল। এক কেঁচা পিঁয়াজ, palega, no a ver para. Masa terakhir. আজি মই উইনাৰ হ'ম। যোৱা ব্লগটোৰ দীপাঞ্জলি উইনাৰ হৈছে। আজিতো মই নিশ্চয় উইনাৰ হ'ম। আজি মই জলদি খাইছোঁ অলপ। আমাৰ ঘৰৰে লোকেল মাছ, আমাৰ নিজৰ ফিচাৰী আমি মাৰিছোঁ। মাছৰ তৰকাৰীৰ লগতে মাছ ভাজা, মিৰিকা মাছ ভাজা তামাম মস্তি হৈছে। মায়ে বনাইছে, খাই ভাল লাগিছে আজি বহুত। মই তেনেকৈ দেখোন মই হাঁহি মিকিয়া খুৱাই যায়। আজি মই হাৰিম ভাল পাইছোঁ বন্ধুসকল। দীপাঞ্জলিয়ে তামান স্পীড খাইছে, মই খাবলৈ পৰা নাই। ইয়াত আলু, মাছ, বিলাহী ধুনীয়াকৈ মায়ে তৰকাৰী এখন বনাইছে। তৰকাৰীখন তামান মস্তি হৈছে। Ya man ঘৰৰ নেমু টেঙা লোকেল নেমু
খাই আছোঁ বন্ধুখন বেঙেনা ভাজা সমান যাই আছোঁ বন্ধু এতিয়ালৈকে এতিয়ালৈকে কোনো এটা উইনাৰ হোৱা নাই Yes. কাটি টক্কৰ হৈ আছে বন্ধু পাহৰ মোৰ এইখিনি আছে আৰু শেষ হ'ব আৰু মোৰ Taman mesti taman kate katakar ya sebenarnya mana dari suami di pancelannya Mereka juga mau jual kayak semua. I will put 7 to my winner on the hot. Tide we go. My winner we go.